নমস্কাৰ শ্ৰোতা বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই আপোনালোকৰ আগত এটা অতি জনপ্ৰিয় কবিতা, জুবিনদাৰ কবিতা আবৃত্তি কৰিবলৈ মই আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা। চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা, আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অবদ্ধ অথবা নিচাত মাতাল? আৰে বুকুৰখন চাই যাব এবাৰ সিহঁতৰ সাগৰৰ দৰে বিশাল। এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। আচলতে আপুনি ভবাৰ দৰে নহ'বও পাৰে কথাবোৰ। চিগাৰেট খোৱা ওঠবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী, যি শুৱনি কৰি ৰাখিছে উইয়ে ধৰা বাকচ। ৰঙা হৈ থকা চকুবোৰ দেখি আপুনি নাভাবিব এয়া কোনো OC AC RSৰ কামাল। ওচৰৰ পৰা চাব আপুনি, সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল। খোজ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। সেই যে এংকৰি বেগখন চিপ জৰি লওঁ বুলি কিনিব পৰা নাই যদি, কেনেকৈ কিনো চৰকাৰী চাকৰি। সময় পালে আহিব আপুনি এবাৰ আপুনি য'ত ৰৈ থাকে সিহঁতৰ হাজাৰটা সপোন। আপুনি আহিব উঠি বাঢ়ি যোৱা নিৰ্বোধ ভৰা ধেমালিত এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ ক্ষোভ। আহিব আপুনিও এদিন। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অবদ্ধ অথবা নিচাত মাতাল? আৰে বুকুৰখন চাই যাব এবাৰ সিহঁতৰ সাগৰৰ দৰে বিশাল। এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। নমস্কাৰ শ্ৰোতা বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই আপোনালোকৰ আগত এটা অতি জনপ্ৰিয় কবিতা, জুবিনদাৰ কবিতা আবৃত্তি কৰিবলৈ মই আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা। চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা, আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অবদ্ধ অথবা নিচাত মাতাল? আৰে বুকুৰখন চাই যাব এবাৰ সিহঁতৰ সাগৰৰ দৰে বিশাল। এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। আচলতে আপুনি ভবাৰ দৰে নহ'বও পাৰে কথাবোৰ। চিগাৰেট খোৱা ওঠবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী, যি শুৱনি কৰি ৰাখিছে উইয়ে ধৰা বাকচ। ৰঙা হৈ থকা চকুবোৰ দেখি আপুনি নাভাবিব এয়া কোনো OC AC RSৰ কামাল। ওচৰৰ পৰা চাব আপুনি, সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল। খোজ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। সেই যে এংকৰি বেগখন চিপ জৰি লওঁ বুলি কিনিব পৰা নাই যদি, কেনেকৈ কিনো চৰকাৰী চাকৰি। সময় পালে আহিব আপুনি এবাৰ আপুনি য'ত ৰৈ থাকে সিহঁতৰ হাজাৰটা সপোন। আপুনি আহিব
সেয়া কি উঠিবাহি নগৰ চহৰ যোৱা উঠিবাহি যোৱা নিৰ্বোধ ভৰা ধেমালিত এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ খুব আহিব আপুনিও এদিন। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অবদ্ধ অথবা নিচাত মাতাল? আৰু এই বুকুৰখন চাই যাব এবাৰ সিহঁতৰ সাগৰৰ দৰে বিশাল। এই বুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। নমস্কাৰ।